সাৰে ইণ্টাৰভিউ আৰম্ভ কৰিব দিছে আপুনি এজন এজনকৈ মানুহবিলাকক মাতি দিয়ক কিহে কি নাম জয়রাম ঠাকুর জয়রাম ঠাকুর কি হল নামটো নোকোৱা কিয় হুজুর জয়রাম ঠাকুর ঐ শা ধেমালি নকৰিবি এতিয়া বহুতৰে ইণ্টাৰভিউ ল'ব লগা আছে জয়ৰাম ঠাকুৰ কৈ আমাৰ সময় নষ্ট নকৰিবি জলদি জলদি নামটো ক আৰু যদি নামটো ক'ব টান পাইছ তেন্তে সোনকালে এই ময়দান ত্যাগ কৰ বুজিছ তখনর পুরা মোর নাম কহি আছে কি জয়রাম ঠাকুর फिर भी बार बार नाम पूछी আছে फिर भी नाम बार बार पूछी আছে ও তার মানে তোমার নাম জয়রাম আৰু উপাধি ঠাকুৰ এইবার ঠিকই ধরিছে পিছে বর্তমান তই কি কৰি আছ কি আর করিব এই ডাঙর হলে कटिंग सेटिंग कर दी आपको ডাঙৰ হলে খাতা চিটিং কৰা মই হলে একো বুজি পোৱা নাই একো বুজি পোৱা নাই অলপ খুলি কচোন ছাট খুলি আছে বিহাৰী মানুহ মাৰপিট নকৰেতো ছাৰৰ লগত থকা ছাৰ ভয় নকৰিব মই আছো ঐ তই চাৰ্ট কিয় খুলি আছ এই মানুষটো কি কহিছে আপুনি কি না শুনিছে খুলি কব কহিছে না ঐ বুঢ়াই মই তোক শাৰ্ট পেণ্ট খুলি ক'ব কোৱা নাই তোক মানে পূজাই ক'ব কৈছে ও বুঝাই কব কহিছে না তার মানে মই कटी सेटिंग कर दियो आपको ও তার মানে তুই নাপি हाँ अपने ठीक धरी से हमें ना पीते से ছাৰৰ লগত থকা ছাৰে তোক কেশসজ্জা মানে হেয়াৰ ড্ৰেছিঙত ৰাখিছে শ্বুটিং আৰম্ভ হ'লে তোৰ ছেটিং আৰম্ভ কৰিব পাৰিবি এতিয়া যা তার মানে সিনেমাটার মুই হিরো না আছে কাদ भी नापित करिसे और सिनेमात भी नापित करिब লাগিব এতিয়া তই যা अच्छा तो हम चलते हैं अच्छा तो हम चलते हैं ছাৰৰ লগত থকা ছাৰ পিছৰজনক মাতিম নেকি নমস্কাৰ ছাৰ আপুনি অলপ সময় বাহিৰত গৈ বহি থাকক মেনেজাৰে মাতিলে আহিব মদন মেনেজাৰ তুমি অকলে ইণ্টাৰভিউ লৈ আছা নাই মানে তেওঁতো ইমান প্ৰেছাৰ মোৰ লগত আছিলে কিন্তু আপুনি যিহেতু বাহিৰলৈ যাবলৈ ক'লে মই মানে ধৰিব নোৱাৰিলোঁ এইমাত্ৰ বাহিৰলৈ যাবলৈ কোৱা মানুহজন শ্ৰীহৰি আছিল তুমি কি কোৱাহে মদন যোৱা তেওঁ মাতি লৈ আনা
ক'ত আছিলা কি ৰূপ ললা দেখাই শুনাই একেবাৰে হিৰো হৈ গলা মই তোমাক চিনিবই পৰা নাছিলো শ্ৰীহৰি বেয়া নাপাবা আপুনিও যে আৰু বহা বহা বদল বদল এটা আনিছো এটা টেক মাৰো নেকি আপুনি যি ভাল দেখে স্যার অত্যন্ত ফ্রেক আমি লম এতিয়া ফেক স্যার এই ৰঙাটো আমাৰ ঘৰত পাবলৈ নাই নহয় আমাৰ ইয়াতে বগাটোৱে চলে আজি সেই ৰঙাটো খাই গাটো কিবা পিঞ্জিং মাৰি গৈছে হ'ব হ'ব মোৰ লগত থাকিলে এনেকুৱা ৰঙা সদায় খাব পাব নে কি কয় মনত এতিয়া যোৱা তোমাৰ মন পছন্দ কেণ্ডিডেট এজনক মাতি আনা তুমি আবার কেডা আমি কৌরবের বেটা রাজকুমার দুর্যোধন হালা গুহালা সকাল থেকে বৈশাখী কৃষ্ণ চলানি বাদ দিয়ে খবর নাই এই ঘটনা দেখছ আর এই আটটা বসোয়া কোন আছা বসোয়া এই কৌরবর বেটা দুর্যোধনের পৰা বসোৱা মহাভারতের কুরুক্ষেত্রের যুদ্ধটা হেরেই করে হওয়া দেবো আমার চিনছস আমি কেডা আমি গান্ধারীর বেটা Oh!